হেল্ল' গুড আফটাৰনুন। কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আজি কি হ'ল জানেনে? ৰ'ব দেখাই লৈছোঁ, তাৰপৰা আপোনালোকক ক'ম। এই দাংবডিবোৰ দেখিছেনে কিমান ধুনীয়াকৈ লাগি আছে? এইফালে ইয়ালৈকে আছে। এইখিনিত মানে কালি ঔষধ দিছিলে, মানে পোক চোক মৰা ঔষধ দিছিলে। আৰু সেইফালে এইজোপা হৈছে ভাতকেৰেলা গছ। ৰ'ব এতিয়া ভালকৈ জনাই আছোঁ আপোনালোকক। মই যে দেখালোঁ এতিয়া দাংবডি আৰু ভাতকেৰেলা গছকেইজোপা, সেইখিনি মানে গোটেইখিনিতে ঔষধ মাৰিছিলে কালি। আৰু আজি মই কি কৰিলোঁ, ভাতকেৰেলা দুটা আনি বনাই খাই দিলোঁ। মই গম নাপাওঁ যে ভাতকেৰেলাখিনিতো ঔষধ দিছে, মই ভাবিছোঁ অকল দাংবডিখিনিতে দিছে বুলি, আৰু মানে বনাই খাই দিলোঁ। এতিয়াহে গম পাইছোঁ যে ভাতকেৰেলাখিনিতো ঔষধ দিছে। মোৰ মানে এনেকুৱা টেনশ্যন হৈ গৈছে, কিবা হ'ব নি। চবকে ফোন কৰি সুধি আছোঁ কিবা হ'ব নেকি, এনেকৈ ঔষধ দিছিলে কালি, আজি মই বনাই খাই দিলোঁ। চবে কৈছে একো নহয়, কিন্তু হ'লেও মোৰ ইমান টেনশ্যন লাগি গৈছে, কি হ'ব। আৰু আপোনালোকৰ এনেকুৱা হৈছে নি জনাবচোন, ঔষধ দিয়াৰ পিছত কোনোবাই পাচলি খাইছেনে নাই।